হেৰুৱা পুত্ৰৰ দৃষ্টান্ত। তেওঁ আৰু ক'লে, কোনো এজন মানুহৰ দুজন পুতেক আছিল। সিহঁতৰ সৰুটিয়ে বাপেকক ক'লে, বোপাই, সম্পত্তিৰ যি ভাগ মুঠ পৰে তাক মোক দিয়ক। তাতে তেওঁ নিজৰ সম্পত্তি সিহঁতক ভগোৱাই দিলে। তাৰ অলপ দিনৰ পাছত সেই সৰু পুতেকে সকলোকে গোটাই দূৰ দেশলৈ যাত্ৰা কৰি তাতে লংপট আচনেৰে তাৰ সম্পত্তি ব্যয় কৰিলে। সি সকলো ব্যয় কৰিলত সেই দেশত বৰ আকাল হ'ল। তাতে সি কষ্ট পাবলৈ ধৰিলে। তেতিয়া সি গৈ সেই দেশৰ এজন মানুহৰ আশ্ৰয় ল'লত সেই মানুহে তাক গাহৰি চৰাবলৈ তেওঁৰ পথাৰলৈ পঠিয়াই দিলে। তাতে সি গাহৰিয়ে খোৱা চেৰেৰে তৃপ্ত হ'বলৈ বৰ হেঁপাহ কৰিলেতো তাক কোনেও একো নিদিলে। শেষত সি চেতন পাই ক'লে, মোৰ পিতৃৰ কত চাকৰে জোৰাওকৈ আৰু তাতকৈও অধিক খোৱা বস্তু পাইছে, কিন্তু মই ইয়াত ভোকত মৰিছোঁ। মই উঠি বোপাইৰ তালৈ গৈ এই কথা কম। বোপাই, স্বৰ্গৰ ৰহিতে আৰু আপোনাৰ দেখাত মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ। মোক আপোনাৰ এটা চাকৰৰ নিচিনা কৰক। পাছে সি উঠি তাৰ বাপেকৰ ওচৰলৈ আহিল। কিন্তু সি দূৰত থাকোঁতেই তাৰ বাপেকে তাক দেখি মৰম লাগি লৰি গৈ তাৰ ডিঙিত চুমা খাই। তেতিয়াই পুতেকে তেওঁক ক'লে, বোপাই, স্বৰ্গৰ ৰহিতে আৰু আপোনাৰ দেখাত মই পাপ কৰিলোঁ। আপোনাৰ পুত্ৰ বুলি মতাৰ আৰু যোগ্য নহওঁ। কিন্তু বাপেকে দাসবোৰক ক'লে, আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি ইয়াক পিন্ধা, ইয়াৰ হাতত আঙুঠি, ভৰিত জোতা দে আৰু পুহ তোলা ডামুৰিটো আনি মাৰ, আৰু আমি ভোজন কৰি ৰং কৰোঁহক। কিয়নো এই মোৰ ল'ৰা মৰা হৈও পুনৰাই জিলে, হেৰুৱা হৈও পোৱা হ'ল। তাতে তেওঁলোকে ৰং কৰিবলৈ ধৰিলে। সেই সময়ত তেওঁৰ বৰ পুতেকে পথাৰত আছিল। পাছত সি আহি ঘৰৰ ওচৰত পাই বাজনা আৰু নাচৰ শব্দ শুনিলে। তেতিয়া সি দাসবোৰৰ এটাক মাতি সুধিলে, এইবোৰনো কি হৈছে? তাতে সি ক'লে, তোমাৰ ভায়েৰা আহিল আৰু তোমাৰ পিতৃয়ে তেওঁক সুস্থ শৰীৰে পোৱা হেতুকে পুহ তোলা ডামুৰিটো মাৰিলে। তাতে তেওঁৰ খং উঠি আৰু ভিতৰলৈ যাবলৈ অনিচ্ছ হ'ল। কিন্তু তাৰ বাপেকে ওলাই গৈ তাক বিনয় কৰি বুজালে। তাতে সি বাপেকক উত্তৰ দি ক'লে, চাওক, মই ইমান বছৰ আপোনাৰ সেৱা কৰি কোনো কালে আপোনাৰ আজ্ঞা লংঘন কৰা নাই। তথাপি মোৰ বন্ধুবিলাকৰ লগত ৰং কৰিবলৈ এটি ছাগলী পোৱালিও আপুনি কোনো কালে মোক দিয়া নাই। কিন্তু আপোনাৰ এই যি ল'ৰা বেশ্যা লগত আপোনাৰ সম্পত্তি ভাঙি খাই পেলালে, সি আহিলতেই তাৰ নিমিত্তে আপুনি পুহ তোলা ডামুৰিটো মাৰিলে। তেতিয়া তেওঁ তাক ক'লে, বোপা, তুমি সদায় মোৰ লগত আছা, আৰু মোৰ যি যি আছে সেই সকলো তোমাৰেই। কিন্তু তোমাৰ এই ভায়েৰা মৰা হৈও আকৌ জিলে, হেৰুৱা হৈও পোৱা হ'ল। এই কাৰণে আমি ৰং কৰা আৰু আনন্দিত হোৱা উচিত।